আজি মাছৰ লগত ঔটেঙা জোলকণ বনাম, চাই থাকিব দেই গাইজ। প্ৰথমতে গৰম তেলত শুকান জলকীয়া কেইটামান দিছোঁ আৰু তাৰপিছত জলকীয়াখিনি অলপ ৰঙা পৰোঁতে মই ঔটেঙাখিনি দি দিছোঁ আৰু ঔটেঙাখিনি এনেদৰে ভাজি থাকিব লাগিব। অলপ টাইম পাছত মই হালধি নিমখ দি দিম যেতিয়া অলপ ভাজি হয় আৰু এনেদৰে ভাজোঁতে যেতিয়া তেলটো ওলাই যাব তেতিয়া পানীখিনি ঢালি দিব লাগিব আৰু পানীখিনি ঢালাৰ পিছত ইয়াতে আৰু অকণমান উতলিব দি যদিহে চাউলৰ গুড়ি নাই তেতিয়াহ'লে আটা অলপমান পানীত গুলি পেলাই দি দিলে হ'ল আৰু ইয়াৰ পিছত যেতিয়া উতলি থাকিব তাতে মাছখিনি ঢালি দিলে হ'ল আৰু মাছখিনি যেতিয়া উতলিব তেতিয়া আঞ্জাখনৰ এটা সোৱাদ এটা গোন্ধ ওলাব আৰু সেই তেতিয়াই আঞ্জাখন নমাই থ'লে হ'ল। আৰু মই এতিয়া কেনেকুৱা হৈছে মাক খাই চাব দিওঁ, তো মায়ে ক'ব ভাল হৈছে নে নাই।